নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এনজিআৰ ডিফেন্স আছাম ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আছাম পুলিচৰ কাৰণে যিসকল বন্ধু বান্ধৱীয়ে বৰ্তমান প্ৰিপাৰেশ্যন চলাই আছে, প্ৰেক্টিছ কৰি আছে, তেওঁলোকৰ কাৰণে এটা বহুত ভাল খবৰ আহি আছে। কিয়নো CM ছাৰে আপোনালোকে জানে ইলেকশ্যনৰ আগতে CM ছাৰে প্ৰায় 2 লাখ নিযুক্তি আশা কৰিছিলে। চ' তাৰে প্ৰায় মিনিমাম 50 to 60,000 পোষ্ট আমাৰ আছাম পুলিচত ভেকেঞ্চি ওলাব। চ' সেইকাৰণে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি অপেক্ষা কৰি আছে, আপোনালোকৰ কাৰণে এইটো এটা সোণালী সুযোগ হ'ব। চ' এতিয়াৰ পৰা আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি যাওক। আৰু যিটো আমাৰ আছাম পুলিচৰ নতুনকৈ এটা বিভাগ, যিটো আমাৰ কল চেণ্টাৰ 102, সেই নাম্বাৰৰ কাৰণে CM ছাৰে ইতিমধ্যে কেইদিনমান আগতে এটা প্ৰেছ কনফাৰেন্সত কৈছে যে অতি সোনকালে তেওঁলোকে এটা ৰিক্ৰুটমেণ্ট প্ৰচেছ কৰিব, তাতে বহুতখিনি ল'ৰা ছোৱালী যাতে কাম কৰিব। চ' সেইখিনি বিষয়ে মই CM ছাৰে যিখিনি কথা কৈছে, সেইখিনি কথা মই ভিডিঅ'টোৰ শেষৰ পিনে আপোনালোকক লগাই দিম, আপোনালোকে চাব পাৰিব। আৰু যিখিনি পোষ্টৰ ভেকেঞ্চি ইতিমধ্যে ওলাইছে, অৰ্থাৎ ইলেকশ্যনৰ আগতে যিখিনি এডভাৰটাইজমেণ্ট দিছিলে, সেইখিনি অতি সোনকালে আপোনালোকৰ যিটো ৰিক্ৰুটমেণ্ট প্ৰচেছ, ৰিক্ৰুটমেণ্ট টেষ্ট, গোটেইখিনি আপোনালোকৰ কমপ্লিট হ'ব। আৰু এইটো বছৰৰ শেষৰ পিনে আপোনালোকৰ যি ৰিক্ৰুটমেণ্ট প্ৰচেছ গোটেইখিনি কমপ্লিট হৈ যাব। চ' আৰু নতুনকৈ এইটো বছৰৰ শেষৰ পিনে অৰ্থাৎ নৱেম্বৰ ডিচেম্বৰ মানত আকৌ নতুনকৈ পোষ্ট ওলাই দিব আছাম পুলিচৰ। ABUB হওক, কামাণ্ডো হওক, বা আৰু যি SI আছে, SI হওক, তেনেকুৱা ধৰণৰ বহুতখিনি পোষ্ট ওলাব। চ' এতিয়াৰ পৰা আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি যাওক বন্ধু বান্ধৱীসকল। আজি আমাৰ কেবিনেটত অসম পুলিচৰ যিটো 102 বুলি আপোনালোকে ফোন নাম্বাৰ দেখিছে, 112, এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে আমি 97.90 কোটি টকাৰ অনুমোদন দিওঁ। এই আঁচনিটো এনেকুৱা হ'ব যে 200খন পুলিচৰ ভেন থাকিব। পুলিচ ভেনত ছাব ইন্সপেক্টৰ এজনৰ নেতৃত্বত সেই পুলিচ ভেনখন থাকিব। 112ৰ এটা কল চেণ্টাৰ থাকিব, যিটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম, লাচিত বৰফুকন একাডেমীত। যিকোনো মানুহে মোৰ ঘৰত চুৰ হৈছে, মোৰ ঘৰত ডকাইতি হৈছে, বা মোৰ ওপৰত আক্ৰমণ হৈছে, 112ত ফোন কৰাৰ লগে লগে 112ই 108ৰ দৰে প্ৰথমতে আমাৰ যিটো ডেস্ক বৰ্ড থাকিব, তাত GIS ছিগনেলৰ পৰা উলিয়াই ল'ব যে ঘটনাস্থলীৰ পৰা কোনখন গাড়ী ওচৰত আছে। আৰু সেই গাড়ীখনক তেওঁলোকে নিৰ্দেশ দিব যে পাণবজাৰত আক্ৰমণ এটা হৈছে বা ঘটনা এটা হৈছে, আপুনি পাণবজাৰৰ কাষত আছে, আপুনি ফাঁচী বজাৰত আছে, তৎকালীনভাৱে আপোনালোকে ঘটনাস্থলীলৈকে যাওক। তাৰমানে মোবাইল পুলিচ ষ্টেচন এটা হ'ব, 200টা মোবাইল পুলিচ ষ্টেচন, য'ত নেকি 112ক ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকশ্যন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ীকেইখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব। এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000জন ড্ৰাইভাৰ লাগিব, 200খন গাড়ী কেইবাটাও শ্বিফ্টত হ'ব, 200খন গাড়ী লাগিব, আমাক ছফ্টৱেৰ লাগিব, আৰু কণ্ট্ৰল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200গৰাকী ল'ৰা ছোৱালী লাগিব।